हेलो बंधुসকল আপোনালোকে চাই আছে ক্ৰেজি এনএইচকে চেনেলটি যদিহে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটো ক্লিক কৰিব ধন্যবাদ নাই এনেই অলপ ওলাই আহিলো আজি গৰমো বহুত পৰিছে বতাকে লওঁ বুলি আহিলো আৰু নৈবিনা ফালে যাওঁ বল হয় ৰে আজি গৰমটো বহুত বেয়া গৰম দিছে বল মই অলপ তোৰ লগতে যাওঁ নৈবিনা ফালে ন বল আহ ও কানা হয়তো পাপন নহয় নে এই ভৰ দুপৰীয়াখন সি অকলে অকলে কি কৈ আছে ন বলচোন তাৰ ওচৰৰ পৰা আহোঁগৈ তাৰ ওচৰলৈ নাযাওঁ নেকি তাৰ মনটো কেইদিন বৰ বেয়া হৈ আছে এই মুহূৰ্তত তাক প্ৰেৰণা দিয়াটো আমাৰ কৰ্তব্য বুজিছ বল তেনেহ'লে যাওঁ বল পাপন কাই হৈছে দে ক'ৰ পৰা ওলালে হেনো আমি এই বজাৰৰ পৰা আহোঁগৈ বুলি আহিলোঁ পিছে পাপন কাই নৈ কিনাৰতনো অকলে অকলে কি কৈ আছে নকবি আৰু বুজিছ কথাবোৰ নকলেওচোন তহঁতি শুনিছই দেখোন আহ ওচৰতে বহি লহি আহ শুনিছোঁতো কথাটো কিমান সত্য তাকেহে গম পোৱা নাছিলোঁ এইকেইদিন আকৌ খবৰ এটা ল'বলৈ সময়ে পোৱা নাই নহয় হ'ব দে আজি তহঁতে খবৰ লৈছ নহয় চা ভাইহঁত তহঁতি বিয়া পাতিলে এই মোবাইলত হোৱাটছআপ ফেচবুক এইবোৰ নাৰাখিবি দেখিছই নহয় এইবোৰে মোৰ জীৱনটো শেষ কৰি দিলে পিছে খবৰ খাতি পাইছনে নাই যাওঁ বুলি যোৱাজনীক জানো কিবা খবৰ লৈ লাভ আছে যাওক দিয়া তাই নিজৰ ইচ্ছাকৃতভাৱে গৈছে মই চাগে কিবা সুখ দিব নোৱাৰিলোঁ সেইকাৰণে গুচি গ'ল থাকাৰ বৰ উপলঙাভাৱে ক'লি যে তোৰ কি মনত অলপো দুখ নাই নেকি নাই লগা দুখ লাগিলেনো কি হ'ব তাহাঁতৰ নিচিনা মানুহবোৰৰ অন্তৰবোৰো আমাৰ নিচিনা কোমল হোৱা হ'লে সেই তিনিটা ল'ৰা ছোৱালী এৰি থৈ গুচি নাযায় আৰু তাইক মই কি দিয়া নাছিলোঁ মই নিজেই নেখাই হ'লেও খুৱাইছিলোঁ তাক নিজে নিপিন্ধি হ'লেও তাক পিন্ধাইছিলোঁ তথাপিও তাই মোক এনেকুৱাবোৰ কৰিব লাগেনে হয় দেই ইমানবোৰ দিয়াৰ পাছতো তাই সুখী হ'ব নোৱাৰিলেনে কম নিষ্ঠুৰ মানুহ নহয় দেই তিনিটা সন্তানৰ এৰি যাবলৈ তাৰ অলপো বেয়া নালাগিলনে পাপন কাই যি হ'ল ইমান দুখ নকৰিবি এয়া যি আছিল তোৰ ভাগ্যত আছিল বুলিয়ে ধৰিলোঁ মই অলপো দুখ কৰা নাই দুখ লাগিছে মাত্ৰ সেই সৰু ল'ৰাটোলৈহে যেতিয়া ৰাতি মাকক বিচাৰি সি নিবিড়ভাৱে কান্দি থাকে তেতিয়াহে বেছিকৈ দুখ লাগে সেয়েহে এই নৈ কিনাৰত আহি কি কৰিব পৰা যায় তাকে চিন্তা কৰি আছোঁ কথাতে কয় নহয় নাৰীয়ে সৃষ্টিকাৰী নাৰীয়ে ধ্বংসকাৰী নাৰীয়ে গঢ়িবও জানে ভাঙিবও জানে সঁচাকৈ দেই দিনবোৰ দিনক দিনে বৰ বেয়া দিশলৈ গৈ আছে পুৰুষবোৰো কম নহয় নিজৰজনী থাকি আনৰ ঘৈণীয়েকজনীকহে ধুনীয়া দেখে আজিকালি দিনবোৰ উলটিলে যেনহে লাগে ন কানাই এই গাঁওখনলৈ কি যে অমংগলীয়া দিনবোৰ আহিছে মাহটো শেষ হ'বই নাপায় আজি অমুকৰ মাইকী পলাল কালি তমুকৰ মাইকী পলাল মুঠতে মাহটো শেষ হ'ব নাপায় এজনী যাবই তিনি চাৰিটা ল'ৰা ছোৱালী মাক বাপেক হৈও যৌৱনৰ জান উঠিয়ে আছে নিজৰ মানুহটো ফাঁকি দি গাঁৱৰ ল'ৰাটোৰ লগতে পলাই যাব লাগেনে কোনখন মুখ লৈ আকৌ গাঁৱলৈ উভতি আহিব মই হ'লে আৰু চাই থাকিব নোৱাৰোঁ বুজিছ ইমান বিশ্বাস কৰিছিলোঁ তাক গাঁৱৰ ল'ৰা বুলি মই তাক নিজৰ ভাই বুলি ভাবিছিলোঁ চল পাই সি কুকুৰে মোৰ মানুহজনীকে পলুৱাই লৈ গুচি গ'ল মোক এৰি যদি তাইৰ লগত সুখ হয় হওক মোক ক'বলগীয়া একো নাই কিন্তু গাঁৱলৈ ঘূৰি আহিলে মোৰ ল'ৰাকেইটাই জানো সহ্য কৰিব পাৰিব কি বুলি ভাবিব কচোন চালা আজিকালি কি যে দিনবোৰ আহিছে জানো আনৰ মহিমা বুজি পোৱাটোতো টানেই এই নিজৰ মাইকীজনী মহিমা বুজি পোৱাটোও টান আজিকালি কোনো জাত পাত নাইকিয়া নিচিনাহে লাগিছিলে আৰু মোবাইল প্ৰেম বুজিছ মোবাইল প্ৰেম এই মোবাইলে সকলোকে পগলা কৰি পেলাইছে জিঅ' ধন 399 ৰিচাৰ্জ কৰিলে তাক আৰু কোনে পায় 84 দিন ফেচিলিটি পালে আৰু তোৰ মানজন নপলাবনে মোৰ মানজন নপলাব তই ঠিকেই কৈছ আমাৰ সেই স্কুলত ল'ৰা থ'বলৈ অহা দুজনমান দেখিছোঁ নহয়
ঘৰৰ পৰা ওলোৱাৰ পৰা স্কুলত পোৱাগৈলৈকে সেই মোবাইলটো কাণতে লাগি থাকে সুধিলে ক'ব মানুহটোৰ লগত কথা পাতিছোঁ আগৰ সত্যযুগ থকা হ'লে হয়তো মোৰ আজি এনে অৱস্থা নহ'ল হ'লে এইবোৰে স্বামীক স্বামী দেৱতা বুলি ভবা হ'লে মোৰ দৰে কোনো পুৰুষ মহিলা এনেকৈ দুৰ্ভগীয়া হ'ব নালাগিলেহেঁতেন জীৱন সংগিনী সেৱাই মিছাতে নিজকে দুখ কষ্ট দি নাথাকিব সমাজক দেখুৱাই দিয়া জীৱন সংগিনী নহ'লেও আপুনি জীৱন কটাব পাৰিব সেই কাপুৰুষবোৰক দেখুৱাই দিয়া পৰকীয় প্ৰেমত ডুব গৈ অন্ধ হৈ পৰা সেই নৰপিকা আপোনাৰ সন্তানকেইটাক মানুহ কৰি দেখুৱাওক সেই চলনাময়ী নাৰীবিলাকৰ আগত তপন কাই এই ক্ষেত্ৰত আমি আপোনাৰ লগত সদায় থাকিম আৰু আমিবোৰে গাঁৱৰ নতুন প্ৰজন্মক মাতি আনি বা বোৱাৰীবোৰৰ লগত আলোচনা কৰি সঠিক সিদ্ধান্ত ল'ব লাগিব অঁ সোনকালে সিদ্ধান্ত নল'লেচোন দিগদাৰ আছে গাঁও বা বোৱাৰী ডেকা ল'ৰাবিলাকৰ লগত যদি পলাই থাকে উপযুক্ত বয়স হোৱা ল'ৰাবিলাকেচোন বিয়া পাতিবলৈ এৰিব গতিকে গাঁৱৰ মহিলাসকলৰ লগত আলাপ আলোচনা কৰি সুন্দৰ সমাজ গঢ়ি তুলিব লাগিব তপন কানাই তহঁতি বৰ দেই মই যাওঁ ল'ৰাকেইটাৰ সেই ভাই বোৱাৰীৰ হাততে এৰি থৈ আহিছোঁ মোক বিচাৰি চাগে আমনিয়ে কৰি আছে মানুহটোলৈ বেয়াই লাগে বেচেৰা গোটেই জীৱনটো এতিয়া সংগী নোহোৱাকৈ কটাব লাগিব সিহঁতেতো কোৰ্ট মেচ কৰিহে বিয়া পাতিছিলে কোৰ্ট মেচ কৰি বিয়া পাতিলেনো কি হ'ব গাত যৌৱনৰ বাখৰ নাই পিৰিপিৰণি থাকিলেনো মনটো কোনে ধৰি ৰাখিব পাৰে নামনি চুকৰ সেই হলিৰামৰ পুতেক বিকাশ তাৰো সেই একেই অৱস্থা মন্দিৰত গৈ ফুট দিলে কোৰ্টত গৈ কোৰ্ট মেচ কৰিলে কিডালনো লাভ হ'ল ছমাহেই নাথাকিলে গুচি গ'লগৈ নহয় সেই আগৰ ভাল পোৱাজনলৈ বেচেৰা সি এতিয়া বৰলাহে থাকিবলগীয়া হৈছে মোৰ যে ভয়ে লাগে পায় আমাৰ সেই সংসাৰবোৰত সেনেকুৱা দিন নাহিলে হয় আৰু চব মহিলাই তেনেকুৱা নহয় বুজিছ আৰু চব পুৰুষো তেনেকুৱা নহয় যি পুৰুষ নাৰীৰ প্ৰতি দুৰ্বলতা যি নাৰী পুৰুষৰ প্ৰতি আসক্ত হয়তো সিহঁত হ'ব লাগিব মানসিক বিকাৰগ্ৰস্ত হেল্ল' কলিয়া গাই অঁ কওকচোন কি অঁ হয় নেকি কেতিয়া কি হ'ল অঁ ক'ত ঠিক আছে গৈ আছোঁ অঁ হ'ব বৰ ডাঙৰ কথা হ'ল নহয় কি হ'ল গাঁৱৰ যে সেই ভদিয়া যে তাৰ মাইকীজনী পলালে নহয় আকৌ হয় নেকি বৰ সৰ্বনাশ হৈ গ'ল দেই কাৰ লগত গাঁৱৰে সেই যুগান্ত নে কি বুলি কয় কালি বোলে হেৰি তামিলনাডুলৈ টিকেট কাটিব লৈছিলে তাতে ষ্টেচনতে ধৰিলে তিনিআলিত মিটিং পাতিছে ব'ল যাওঁ তালৈ হয় নেকি বল কি যে হৈছে নহয় স্বয়ং ভগৱানে বুজি নাপালে আৰু নাৰী মহিমা আমিনো কি বুজি পাম আৰু আপোনালোকে আমাৰ ক্ৰেজি NHK চেনেলৰ এই ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু আমি মাজতে ভালেকেইদিন ভিডিঅ' দিয়া নাছিলোঁ আমাৰ কিছুমান প্ৰব্লেম আছিলে সেইটো কাৰণে ভিডিঅ' দিব নোৱাৰিছিলোঁ কিন্তু এতিয়াৰ পৰা প্ৰতি সপ্তাহে এটাকৈ ভিডিঅ' দিম বুলি আশা কৰোঁ আৰু যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ লিংকবোৰ আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও আমাৰ ভিডিঅ'টো চায় আৰু তেওঁলোকে অলপ ভাল পায় আমাৰ ভিডিঅ'টো চাই অলপ হাঁহিৰ খোৰাক তেওঁলোককো যোগাব পাৰোঁ তাৰে আমি আশা কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু যদি এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ তেন্তে ছাইডত থকা বেল আইকনটো ক্লিক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ধন্যবাদ বাই 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 বাই